वेलकम टू माय यूट्यूब चैनल मलय ब्लग्स। आज इमान स्पेशल भिडिओ নহয়, आज এখন বাইকৰ ৰিভিউ কৰিম। আপোনালোকক দেখাইছো কি বাইক হয় কি কথা। এইখন বাইকৰ ৰিভিউ কৰিম, ডমিনাৰ 250। দাদা এজনে লৈছে, গুৱাহাটীৰ পৰা আহিছে বুলি ভাবিছো ৰিভিউ কৰি দিও। চাব দেখাই আছো আপোনালোকক, কিবা এটা ভাল লাগে বাইকখন, এটো কাৰণে কৈছো ভিডিও এটা বনাই দিও, চাব পাৰে। ৰব দেখাই তো চাক বাইকখন। এইখন আপোনাৰ এক্সট্ৰাকে লগাইছে দাদাজনে। কি মজা লুকস ন বাইকৰ, কি কব কিবা এটা ভাল লাগি যায় লুকসখন। এইটো চাওক, সাউন্ড কি মজা সাউন্ড। চলাই মজালে মাইলেজ দিয়ে 30 মান দি দিয়ে। আপোনাৰ টায়াৰ সাইজ দুটা একেই হয়, দেখাত পিছৰটো ডাঙৰ লাগে কিন্তু একেই হয়। এইটো চাওক, এইফালে কুলিং ইঞ্জিন, এইটো কুলাৰ আছে, কাৰ্বোৰেটৰ নাই এইটো। কাৰ্বোৰেটৰ নাই। ছয়টা গিয়াৰ আছে, হাইৱেত চলাই মজা লাগে। এইটো চাব পাৰে, 250 বেজিং। এইটো চাওক কি মজা লুকছে বাইকখন। মোৰো এখন ল'ব মন আছে, ল'ম চাগে অকণমান দেৰিকে। বহুত মজা লাগে, 250 মজা ওলাইছে। এইটো চাওক, ইয়াত নিউট্ৰেলৰ গিয়াৰ বক্সৰ কিবা দিছে, এইফালে নিউট্ৰেলটো দিছে, ডিছপ্লেটো। আৰু এইটো এটা ডিছপ্লে নিউট্ৰেলৰ কিবা এটা ভাল। উইণ্ডশ্বিল্ডটো এটা এক্সট্ৰা লগাইছে, চাব পাৰে। এইটো চাওক, ডাবল চেনেল ABS, দুটা ABS আছে। মই ল'ম চাগে, মই এক্সপালছখন ল'লোঁ, সেইটো কাৰণে ভাল লগা নাই। এইটো চাওক কি মজা লুকছ আছে বাইকখনত, কি ক'ম। আপোনালোকে ল'ব পাৰে, মাইলেজো মজা দিয়ে। এইটো চাওক, এইটো বাইকখন ইয়াত ইঞ্জিনটো লগত আৰু মজা লাগি আছে। কি মজা স্মুথ সাউন্ড, দিলত লাগি যায় দেই সাউন্ডটোহে মজা লাগিছে। সাউন্ডটো মজা লাগিছে। লুকছ আছে বাইকৰ, ৰেড এণ্ড ব্লেক হোৱাইটত আছে, চিলভাৰত। এটা মজা। ইঞ্জিন কুলাৰ হয়, কুলাৰ ভৰাব পাৰি ইয়াত। আমাৰটোত দিয়া নাই, এইটোত দিছে। বাইকখন লেতেৰা হৈ আছে, চাফা কৰা হোৱা নাই। গুৱাহাটীৰ পৰা আহিছেতো, দাদাহঁতে ধোৱা নাই, সেইটো কাৰণে বাইকখন কিবা এটা ভাল লাগিছে। এতিয়া আমি দাদাজনৰ দোকানত আহিলোঁ, দাদাজন দোকান বন্ধ। চাওঁ এতিয়া দাদাজনতে গুৱাহাটী যাব, আজি বাইকটো দি দিওঁ। আমি পিছত আৰু ভিডিঅ' বনাম চাগে, চাব পাৰে। এইখন বাইকখন ৰখাই থৈছোঁ, কি মজা লাগিছে ন, বাইকখন মজা লাগি গৈছে। বলক আপোনালোক দেখাই চাওঁ। ডাবল সাইলেন্সার, ABS, টায়ার সাইজ একেই দুটাৰ, 130, 70, 17 একেই, ইয়াৰো একেই হ'ব।
এয়া 180 70 নহয় নহয় একেই নহয় অকণমান ডিফাৰেঞ্চ আছে এইটো চেফ গাৰ্ড আছে তলত গ্ৰাউণ্ড ট্ৰেন্সৰ মজা আছে এইটো চাব পাৰে ইঞ্জিন কুলাৰ ভিডিঅ'টো ভাল লাগিলে লাইক আৰু সাবস্ক্ৰাইব কৰি দিব বাই বাই জয় আই অসম